মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ সকলোৰে? মই বাৰু ভালে আছোঁ। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা আজি ৰুটি বনোৱা নাই, এতিয়া বনাইছোঁ মেগী আৰু কণী বইল কৰিম, সেয়াই আৰু এয়া মেগী বনি আছে। অকণমান টমেটো চচ দি দিছোঁ ইয়াত, আৰু এয়া ৰেডি হৈ গ'ল আমাৰ মেগী আৰু বইল কণী। এতিয়া খাই লওঁ, তাৰপিছত যাম বিহুৰ বজাৰ কৰিবলৈ ফেঞ্চিলে। এতিয়া আমি আহি পালোহি ফেঞ্চি, আৰু ইয়াতে আছোঁ বজাৰ কৰি এতিয়া। আৰু আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিম, কাৰণ মানুহৰ দেখিছে ইমান বেছি ভিৰ, আৰু ইমান ভিৰত এনেকৈ কেমেৰা কৰি থাকিব অকণমান দিগদাৰ ভিডিঅ' কৰি থাকিবলৈ। আৰু এতিয়া আহিছোঁ আমি সেয়া মেখেলা চাদৰৰ দোকানত, মোৰ কাৰণে এযোৰ মেখেলা চাদৰ ল'বলৈ। আৰু এই কাপোৰ কেইযোৰ দেখিছেনে, ইমান বেছি মৰম লাগিছে, আৰু ইমান পাতল পাতল, এই গৰমত পিন্ধিবৰ কাৰণে বহুত ভাল হ'ব। মেখেলা চাদৰৰ দোকানৰ পৰা ওলাই আহিছোঁ এতিয়া ইয়াত লিপষ্টিক আৰু কিবা কিবি ল'বলৈ। আৰু এই দোকানখন মই এইকাৰণে দেখুৱাই দিছোঁ, বহুত কম দামত দিছে। আৰু মই কিমান দামত লৈছোঁ মই নকওঁ, এনেই কিন্তু হুডা বিউটি লিপষ্টিক ল'লে 100 টকা বা 120 টকা ইমান মানে লয়, কিন্তু এই দাদাজনে অকণমান কমত দি দিছে। আপোনালোকে আহিব পাৰে। এইবোৰো এনে অকণমান চাই আছোঁ। আৰু এতিয়া ভোক লাগিছে, অকণমান যাম খাবলৈ। এয়া মিঠাই, তাৰপিছত পৰঠা এনেকৈ খালোঁ। আৰু খাই লৈ আকৌ আৰু অকণমান ওলাই আহিছোঁ। এতিয়া আৰু বেছি দেৰি কৰি নাথাকোঁ, কাৰণ আমি ঘৰলৈকে যাওঁতে আন্ধাৰ হৈ যাব, সেইকাৰণে বহুত বেছি আপোনালোকক দেখুৱাবও পৰা নাই, তাৰ কাৰণে চৰি। এতিয়া বাকীখিনি মোৰ বজাৰ হৈয়ে গ'ল, এতিয়া ঘৰলৈকে যাম। আৰু ঘৰত যাম, এতিয়া গৈ আছোঁ আমি ঘৰলৈ। আৰু এইখিনি দেখিছেনে, পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিছে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। মই চোৱাৰ লগতে আপোনালোকে চাওক, কিমান মজা লাগিছে চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। গতিকে এতিয়া আৰু ঘৰলৈ যাই লওঁ, তাৰপিছত ঘৰত যাই লগ পাম আপোনালোকক। বজাৰ পাতি কৰি এতিয়া আহি পাইছোঁহি, একদম চকুটো খুব ফুলি গৈছে, দিনটো ৰ'দো দি আছিলে। আৰু এতিয়া ভাত বনাই আছোঁ। কি বনাই আছোঁ দেখুৱাম বাৰু। আজি বেলেগ স্পেচিয়েল একো নাই, যিহেতু ভাগৰো লাগিছে, সেইকাৰণে এনেই কিবা কিবি বনাই থ'ম আৰু দেখুৱাম। আৰু কি বনাওঁ দেখুৱাম, তাৰপিছত আৰু ভিডিঅ'টো সমাপ্ত কৰি দিম, কাৰণ এতিয়া ভাগৰ লাগিছে আৰু ভিডিঅ' নবনাওঁ, খাই লৈ শুই থাকিম। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আপোনালোক, তেতিয়াহ'লে ভিডিঅ'বোৰ মোৰ চাই থাকিব। আজিলৈকে আৰু এতিয়া এয়া দালি উতলি আছে, আৰু দালিখিনি হ'বয়ে, বেছি টাইম নালাগে। আৰু মই ভাতখিনি উঠাই দিছোঁ আনপিনে, ভাতখিনিও হ'ব, টাইম নালাগে বেছি। আৰু এয়া ভাতখিনি এতিয়া হৈয়ে গ'ল। আৰু ভাততে মই 3টা আলু দি লৈছিলোঁ, আৰু দালিত অকণমান ৰঙালাও দি দিছিলোঁ পিটিকা বনাবলৈ। এইখিনি ৰঙালাওখিনি আৰু আলুখিনিও মই উঠাই থৈ দিছোঁ। ইয়াতে এতিয়া অকণমান পিঁয়াজ আৰু এটা জলকীয়া দি মিঠাতেল নিমখ দি সানি খাই দিম, আৰু মস্তি এনেকৈ পিটিকা। আৰু এইফালে কেৰাহী এটা বহাই দি মই ইয়াতে অকণমান কেপচিকাম, পিঁয়াজ, বিলাহী ডাঙৰকৈ কাটি লৈছোঁ। ভাজি আছোঁ, এতিয়া প্ৰায় আধা ভজা হৈয়ে গৈছে। আৰু ইয়াতে অকণমান কেঁচা নহৰু দি দিম, আৰু এটা কণী, আৰু অকণমান টমেটো চচ। এতিয়া এই ভাজিখিনিত নিমখ আৰু হালধি দি লৈছোঁ, এতিয়া কণীখিনিও দি দিম। এয়া নহৰুখিনি দি লৈছোঁ মই এইবাৰ। এনেকৈ বনাই খাই চাবচোন, বহুত টেষ্টি হয় কিন্তু। দি দিলোঁ ইয়াত মই এতিয়া কণীটো দি একদম ভালদৰে ঘুটি দিছোঁ, তেতিয়া সেই চবখিনিত একেলগে লাগি যাব।
অকণমান ঢাকনি পাত লগাই দিছিলোঁ, এয়া ঢাকনি পাত উঠাই দি এতিয়া এনেকুৱা হৈছে। আৰু এনেকুৱাকৈ ৰাখি থৈ দিব পাৰে, কিন্তু মই ইয়াত অকণমান পানী দিম, দি আকৌ শুকাই দিম। এয়া পানীখিনি দি ল'লোঁ, কি ধুনীয়া কালাৰ আহিছে। আৰু ইয়াত মই অকণমান জিৰা গুড়ি আৰু চিকেন মছলা দি দিছোঁ, আৰু টমেটো চচখিনিটো দিছোঁৱে। এয়া আমাৰ ৰেডি হৈ গ'ল খানা এতিয়া ৰাতিৰ। এয়া ভাত, তাৰপিছত ৰঙালাও আলু পিটিকা আৰু কণী কেপচিকামৰ ভাজি আৰু দালি। এয়াই আৰু আজিলৈ আহিছিলোঁ, বাই বাই।